কবিতাৰ শিৰোনাম ভূপালী সন্ধ্যা। কবি যোগেন হাজৰিকা। আবৃত্তি গোবিন্দ কুমাৰ খাউণ্ডৰ। উৎসৰ্গা সন্ধ্যা কীৰ্তন ঘৰত সোমাই সময়ৰ সৈতে খেলি থকা দেউতাৰ সমতুল্যসকলৰ হাতত। বেৰিনা পাতত ৰিয়েৰিয়াই বাজি থাকে এটি চিনাকি সুৰ। বহাগে এৰি যোৱা নিতম এটা হৈ ৰং মনে ৰং শিঙা পাই। পানী অনা ঘাটৰ পৰা উজাই আহে অয়াহঁতৰ মুখৰ হাঁহি। এজাক গান গোৱা চৰাইৰ কাকলি শুনি পথৰুৱা বাটেদি ভটিয়াই যায় আবেলিৰ বেলি। নদীৰ মোহনাত গা ধুবলৈ নীৰৱে নিৰলে। ভাগৰুৱা সময়ৰ ছাট আকাশখনে জিৰণি লোৱাৰ পৰত আন্ধাৰৰ বাটেদি দুবৰিৰ দলিচাত বহি জোনাকীবোৰে কাণে কাণে কথা কয়। আন্ধাৰৰ কেনভাছত আঁকে জোনাকৰ ছবি। গধূলি গোপালে গাঁৱৰ পদূলিয়েদি পাৰ হৈ যায় সুৰভি বিলাই। নাম মুখে ভকত সবে বহে শাৰী পাতি। নলয় হৰিনাম মায়াই আছে বিৰি। তেতিয়া জীৱনৰ ৰং বিচাৰি নেদেখাজনৰ ওচৰত দেউতাই আঁচল পাতে। মৃত্যুৰ পৰা আমৃত্যুৰ ধাৰণাৰে, অসত্যৰ পৰা সত্যৰ পাছে পাছে, আন্ধাৰৰ পৰা পোহৰলৈ, আত্মাৰ পৰা পৰমাত্মালৈ এটা নেদেখা বাট। আন্ধাৰৰ কেনভাছত সেই একেখন ছবিকে দেউতাই সদায় আঁকে। আমি পঞ্চ সহোদৰে অধ্যয়ন কৰোঁ ছবিখন। যেতিয়া কীৰ্তন ঘৰৰ দুৱাৰ খুলি ভূপালী সন্ধ্যা তাৰ সতে দেউতাই আপোন মনে খেলি থাকে, তেতিয়া বকুল ফুলেৰে ভৰি থাকে আমাৰ জোনাকী চোতাল, আমাৰ জোনাকী চোতাল।